ছাত্ৰ-ছাত্ৰীসকল, আজিৰ পাঠ হৈছে ভযোগ। তোমালোকে কিতাপ মেলি চাই যোৱা দেই। দন্তীয় ধ যোগ ভ সমান দৈভত ভ। দন্তীয় দ যোগ ভ সমান দৈভত ভ। সদ্ভাৱ। দন্তীয় হ দৈভত ভ ততাকাৰত ভা ৱ সদ্ভাৱ। হ্ৰস্ব উ দৈভত ভ তাত হ্ৰস্ব ইকাৰ দন্তীয় দ উদ্ভিদ। ম যোগ ভ সমান মই ভম্ভ। তালব্য হ মই ভম্ভ তাত হ্ৰস্ব উকাৰ শম্ভু। কদ হ্ৰস্ব উকাৰে কু মই ভম্ভ তাত দীৰ্ঘ ইকাৰ ৰ কুম্ভীৰ। ৰম্ভা ৰ মই ভম্ভ তাত অকাৰে ভা ৰম্ভা। কুম্ভ কদ হ্ৰস্ব উকাৰে কু মই ভম্ভ কুম্ভ। স্তম্ভ দন্তীয় শইতস্ত মই ভম্ভ স্তম্ভ। দাম্ভিক দন্তীয় দতাকাৰে দা মই ভম্ভ তাত হ্ৰস্ব ইকাৰে ভি ক দাম্ভিক। অ দৈভত ভ তাত হ্ৰস্ব উকাৰে ভু দন্তীয় ত অদ্ভুত। গ মই ভম্ভ তাত দীৰ্ঘ ইকাৰে ভি ৰ গম্ভীৰ। হ্ৰস্ব উ দৈভত ভ মূৰ্ধন্য নয় দ্বন্দ্ব উদ্ভণ্ড। দন্তীয় হ মই ভম্ভ তাত একাৰ দন্তীয় দ সম্ভেদ। দন্তীয় হ মই ভম্ভ তাত আকাৰে ভা মূৰ্ধন্য হ মূৰ্ধন্য ন সম্ভাষণ। এতিয়া বাক্য চাই যাবা। কৰ হ্ৰস্ব উকাৰে কু মই ভম্ভ তাত দীৰ্ঘ ইকাৰ ৰ কুম্ভীৰ। কুম্ভীৰ মানে ঘঁৰিয়াল। ঘঁৰিয়াল দেখিছা নহয় তোমালোকে? দেখা নাই যদি তোমালোকে টিভিত হ'লেওতো দেখিছা। পানীত থাকে কুম্ভীৰ বা ঘঁৰিয়াল জলচৰ প্ৰাণী। তৰু তৃণ আৰু গছ লতা উদ্ভিদ বোলে। আমি যে চাৰিওফালে দেখা পাওঁ গছ লতা তৰু তৃণ এই সকলোবিলাককে আমি উদ্ভিদ বুলি কওঁ। উদ্ভিদ নহ'লে প্ৰাণী জীয়াই থকা সম্ভৱ নহ'লহেঁতেন। উদ্ভিদ নহ'লে বা গছ গছনি নহ'লে মানুহ আৰু অন্য জীৱ জন্তুবিলাক জীয়াই থাকিব নোৱাৰে, কাৰণ গছে আমাক অক্সিজেন দিয়ে। উদ্ভণ্ডালি কৰিব নাপায় মানে কি? দুষ্টামি তোমালোকে যি উৎপাতবিলাক কৰা সেইবিলাককে উদ্ভণ্ডালি বুলি কয়। মানুহৰ মাজত সদ্ভাৱ থাকিব লাগে। সদ্ভাৱ মানে হৈছে ভাল ভাৱ। ইটো সিটোৰ প্ৰতি ভাল ভাৱটোকে সদ্ভাৱ বুলি কোৱা হয়। দম্ভ মানে অহংকাৰ। অহংকাৰ কৰিব নালাগে। অহংকাৰে আন এটা নাম দম্ভ। গতিকে আমি নিজক লৈ বা আমাৰ টকা পইচা ধন সম্পত্তি এইবিলাকক লৈ কেতিয়াও অহংকাৰ কৰিব নালাগে। এতিয়া আকৌ এবাৰ মই মাত্ৰ শব্দকেইটা মাতি দিছোঁ, তোমালোকে চাবা দেই। সদ্ভাৱ উদ্ভিদ শম্ভু কুম্ভীৰ। ৰম্ভা কুম্ভ স্তম্ভ দাম্ভিক। অদ্ভুত গম্ভীৰ। উদ্ভণ্ড সম্ভেদ সম্ভাষণ। কুম্ভীৰ মানে ঘঁৰিয়াল। তৰু তৃণ আৰু গছ লতাক উদ্ভিদ বোলে। উদ্ভিদ নহ'লে প্ৰাণী জীয়াই থকা সম্ভৱ নহ'লহেঁতেন। উদ্ভণ্ডালি কৰিব নাপায়। মানুহৰ মাজত সদ্ভাৱ থাকিব লাগে। দম্ভ মানে অহংকাৰ। এই পাঠটো মই তোমালোকক মাতি দিলোঁ। বেছি দীঘলীয়া নহয়, 2-3 বাৰ তোমালোকে ইয়াত চাই মাতি যাবা আৰু অভ্যাস কৰিবা। শব্দাৰ্থবিলাক মই তোমালোকক হোৱাটছএপত দি দিম, হ'ব?